আমি কৈছো যেতিয়া কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আহিব, নতুন যেতিয়া ডিলিমিটেশ্যন হ'ব, আজিৰ পৰা মাত্ৰ 2.5 বছৰ বা 3 বছৰ পিছত আমি উজনি অসমৰ শিৱসাগৰৰ মান স্বাভিমান আমি ঘূৰাই লৈ আনিম। সেইকাৰণে আমি গম পাই গৈছো খন্তেক দুটা নিৰ্বাচনৰ সুবিধাৰ বাবে আজি এনে ধৰণৰ বিভাজনকাৰী খচৰা প্ৰকাশ কৰিছে এখন চৰকাৰে, যি খচৰা লৈ অসমৰ মানুহ উপকৃত নহয়, কিন্তু আজি তাৰিখৰ যিজনে ক্ষমতাৰ গাদীত বহি আছে তেওঁলোকৰ লাভ হ'ব। এটা লোকসভা নিৰ্বাচন, এটা বিধানসভা নিৰ্বাচন, তাৰ কাৰণে গুৰুজনক তুমি ইমান সাংঘাতিকভাৱে অপমানিত কৰিবা? তাৰ কাৰণে অসমত এনে ধৰণৰ মেৰুকৰণৰ ৰাজনীতি কৰিবা? দেখা পোৱা নাই ওচৰত মণিপুৰত কি হ'ল? মণিপুৰত বিজেপি সোমোৱাৰ পিছত সমাজৰ ভায়েকৰ ককায়েকে পুলিচ থানাত গৈ ইমান তেওঁলোকৰ মাজত হিংসা ঘৃণা যে পুলিচ থানাৰ পৰা বন্দুক কাঢ়ি আনি সেইজনে সিজনক ওপৰত গুলিয়াই গুলীচালনা কৰিছে। কাৰ দিনত হ'ল? কিয় হ'ল? এই বিভাজনকাৰী ধৰ্মীয় মেৰুকৰণৰ ৰাজনৈতিক প্ৰমাণ আজি আমি মণিপুৰত দেখা পাইছো। আজি এনেদৰে যদি খচৰা প্ৰকাশ কৰি এনেধৰণৰ ৰাজনীতি যদি বৰ্তমানৰ